নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আচলতে ভিডিঅ'টো এই ৰাতিপুৱা বেলাই প্ৰস্তুত কৰিছোঁ কাৰণে সকলোকে গুড মৰ্ণিং দিছোঁ, কিন্তু আপলোড কৰিম সন্ধ্যা সময়লৈ। আচলতে ইউটিউব চেনেলটো খুলিলোঁ কে সিদ্ধাৰ্থ শৰ্মা। ভিডিঅ'বোৰ দি আছোঁ, আপোনালোকে যিসকলে চাই আছে তেওঁলোকক বিশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে ভিডিঅ'বোৰ চাইছে, কমেণ্টছ কৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি আচলতে ভিডিঅ'টো ৰেডি কৰিলোঁ কিয়, ঘৰখনত দেখিছে একদম নিমাও পৰিৱেশ, কোনো নাই। আমাৰ অঘাইটং আৰু মাক গ'ল টিহু, মোমাকৰ ঘৰত গ'লহি, মোমায়েকৰ মা গ'ল মোৰ তাত পাথৰি আমাৰ গাঁৱত, মই অকলে আছোঁ। ভাবিছোঁ এতিয়া সিহঁত নাথাকোঁতে অকণমান শান্তিৰে ভিডিঅ'টো ৰেডি কৰোঁ, নহ'লে সি থাকিলে সিহে কোৱাত লাগি যাব। আজিকালি এইবোৰ চাই থাকেতো মোবাইলত, বুজি পোৱা হৈছে, ক'বলৈ লৈছে। আপোনালোকক আচলতে ধন্যবাদ জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আপোনালোকৰ এইখিনি মৰমৰ কাৰণেই সিদিনা ইউটিউব চেনেলটো খুলিছোঁহে, প্ৰথম আমাৰ শ্ব'ৰ ভিডিঅ'বোৰ দিছিলোঁ, কি দিম কি নিদিম এনেকুৱা লাগিল, সেয়াই দিলোঁ। আৰু আচলতে ভাল খবৰটো হৈছে যে চেনেলটো মনিটাইজ হৈ গ'ল। আৰু মই নিজেও ভাবি থাকোঁ যে কেনেধৰণৰ ভিডিঅ' দিম, কি দিম। এতিয়া বৰ্তমানটো বেহাৰবাৰী মেকিংটো দি আছোঁ, আৰু চেনেলৰ ফালৰ পৰাও মোক পাৰ্মিশ্যন দিলে যে মই মেকিংটো দিব পাৰিম। আচলতে এনেই দিব নোৱাৰি, কিন্তু যিবোৰ এপিচোড টেলিকাষ্ট হৈ যায় তাৰপিছত দিব পাৰি, সেইকাৰণে মই টেলিকাষ্ট হোৱাৰ পিছত দি আছোঁ। এতিয়া কালি যিসকলে চাইছে বেহাৰবাৰীখন, কালি আপোনাৰ সোমবাৰ, তেওঁলোকে গম পাব মোহনৰে মোৰে আমাৰ ঘৰটোত এটা চিন আছে। মোহনে বিয়া পাতাৰ কথা ওলাই মই কওঁ যে খুব ভাল ছোৱালী এজনী চাই সিহঁতৰ ঘৰত কাম কৰালৈ পঠিয়াই দিম। আৰু বহুতে আমাক সোধে যে আমি যে চিনবোৰ কৰোঁ আমাৰ হাঁহি উঠেনে। কিন্তু এটা ভাল কথা যে সেই চিনটোৰ মেকিংটো মই ৰাখি থৈছিলোঁ, আৰু টেলিকাষ্ট হোৱা নাই কাৰণে এতিয়া বৰ্তমান বেহাৰবাৰী অলপ বেংকিং আছে। এনেই আমাৰ খুব বেংকিং জমা নাথাকে, আমি কালিলৈ এপিচোডটো আজি শ্বুটিং কৰোঁ। এতিয়া অলপ জমা আছে আমাৰ 5 দিনমানৰ, সেইকাৰণে অকণমান দেৰি হ'ল। যদিও মোৰ ভিডিঅ'টো মোটামুটি ৰেডি কৰিছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ টেলিকাষ্ট হোৱা নাই কাৰণে। চ' এতিয়া ভাবিছোঁ আজি সন্ধ্যাই এই ভিডিঅ'টো দিম, আৰু কালিলৈ মই ট্ৰাই কৰিম সেই ভিডিঅ'টো দিবৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোকে চাব। আচলতে এইটো সময়ত ঘৰতো কোনো নাই, শ্বুটিংটো আমি 10 বজাত পালেগৈও হয়। এইটো সময়ত অলপ ক্ৰিয়েটিভ কাম কৰিব পাৰিলে মোৰ কাৰণে ভাল, যিকোনো। আৰু এতিয়া আপোনালোকৰ আশীৰ্বাদত মই ক্ৰিয়েটিভ কাম কৰি আছোঁ। ৰাতিপুৱা উঠি ঠাই সৰা, বিচনা পৰা, সেয়া বাচন ধোৱা, এতিয়া খাবলৈ কিবা বনাব লাগিব, সেয়া অলপ ক্ৰিয়েটিভ কাম কৰি আছোঁ বাৰু। যা হওক, আপোনালোকৰ এইখিনি মৰম আশীৰ্বাদৰ কাৰণে পুনৰ ধন্যবাদ জনালোঁ। আৰু আপোনালোকে কেনেধৰণৰ কণ্টেণ্ট, কেনেধৰণৰ ভিডিঅ' চাব বিচাৰে, খালি ব্লগটো ডাইৰেক্ট যিটো কৈ এনেকৈ ব্লগটো বনায়, সেইটো মই অলপ বনাবলৈ মোৰ অসুবিধা হয়। নিজে যিহেতু কামটোত জড়িত থাকোঁ, গতিকে কেমেৰাটো ধৰি কৰাটো অকণমান টান হয়। এই শ্বুটিং কৰোঁতে অকণমান দিগদাৰেই হয়, তথাপিও আমাৰ গোটেই মানুহখিনি থাকোঁ, আমাৰ ঘৰুৱা, আজি 10 বছৰ একেলগে আছোঁ, সেইটো ইমান প্ৰব্লেম নাই। সেইটো কাৰোবাৰ এটাক দিলে ধৰি দিয়ে। আৰু মই কথা চথা সেইকাৰণে বেছি নকওঁৱেই মাজত, মই খালি এটা চিৰিয়েলি বস্তুটো দেখুৱাইহে যাওঁ। আৰু কিছুমানে কৈ আছে কথা ক'ব লাগে, কথা ক'লে ভাল পায়, কিন্তু ইমানকৈতো সম্ভৱো নহয়। আৰু শ্বুটিঙৰ মাজত বেলেগ কাম এটাত ইনভল্ভ হৈ থাকিলে ইফালে শ্বুটিংটো আকৌ ফুজ হৈ যাব। মূলটো কাম মোৰ সেইটোহে। খালি ইউটিউব চেনেলটো খুলিছোঁ কিয় যে প্ৰত্যেক অভিনেতাৰে, মই অভিনয়ৰ লগত জড়িত কাৰণে অভিনয়ৰ কথাই কৈছোঁ, প্ৰত্যেক অভিনেতাৰে নিজা কিবা এটা কৰিব মন যায়। এতিয়া এনেকুৱা হয়, ধৰক মোৰ যদি মন গৈছে চিনেমা এখন বনাবলৈ, যিটো এতিয়া সম্ভৱ নহয় চিনেমা এখন বনোৱা, প্ৰত্যেকৰে মন যায় তেনেকৈ নিজা কিবা এটা কৰিবলৈ, কলাৰ লগত জড়িত মানুহখিনি। এতিয়া মই ভাবোঁ এইটো সময়ৰ কাৰণে একদম বেষ্ট ইউটিউবটো। ইয়াত যিমানখিনি বাজেটৰ ভাল লগা ধৰণে বনাব পাৰি, সেইখিনি আমি 2-3জন মিলি চাগে আমি পাৰিম, সৰু সৰু বিষয় লৈ। এতিয়া মোটামুটি মই যিহেতু এক্টিঙৰ লগত জড়িত, গতিকে মোৰ বন্ধু বান্ধৱখিনিও এই বিষয়তে বেছিকৈ জড়িত।
ফ্ৰেণ্ড চাৰ্কলটো, গতিকে তেওঁলোকক লৈ এনেকুৱা কৰিব পাৰিম, কিন্তু তাৰ কাৰণেতো অলপ ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ লাগিব। এতিয়া মনিটাইজ হৈছেহে আৰু এইটো ধৈৰ্য ধৰিব লাগিব, লাহে লাহে ই বাঢ়িব। এতিয়ালৈকেতো ঠিকেই গৈ আছে, তো আপোনালোকৰে কিবা। মই ভাবিছোঁ যে তেনেকুৱা কিবা কৰিম, শ্বৰ্ট ফিল্ম হওক বা 1 ঘণ্টীয়া চিনেমা হওক বা ধাৰাবাহিকভাৱেও কিবা। বেহাৰবাৰী চলি থাকিলে এইটো খুব সম্ভৱ নহয়। তাৰ মাজতো শনিবাৰটো আৰু দেওবাৰটো আমি ফ্ৰী পাওঁ, সেই দুটা বাৰতে আমি শ্বুটিং কৰিম এনেকুৱা আলোচনা কৰি আছোঁ। অকণমান সময় লাগিব, ঘপকৈ কৰি দিবলৈ অলপ দিগদাৰটো, বস্তুখিনি লাগিব। এতিয়া মোবাইলটো এনেকুৱা হয়, কোনোবা সময়ততো এই টেমা চেমাবিলাকত মোবাইলটো থৈ লওঁ, এনেকুৱা হয়। ষ্টেণ্ড এডাল আছে, কিন্তু গোটেই বস্তুবিলাক ৰেডি কৰি ল'ব লাগিব, তেতিয়াহে। আৰু এডিটিং আপোনালোকে বা কেনেকুৱা পাইছে, এডিটিং চব ময়ে কৰিছোঁ। এডিটিং, কেমেৰা। বেহাৰবাৰীত হ'লে অলপ বিজয় বুলি যে ভাইটি এজন আছে, এই কথা ক'ব নোৱাৰে, তেওঁ অলপ সহায় কৰি দিয়ে। সি মোৰ খুব ভাল ভাইটি আৰু মানে তাৰ মোৰ অলপ মিলেও, সি সহায় কৰি দিয়ে। তেনেকৈ ৰেডি কৰি আছোঁ। কিন্তু আপোনালোকে কিবা কেনেকুৱা ধৰণৰ কেনে ভাল পায়, কিবা আপোনালোকৰ মনতো আছে যদি জনাবচোন। মই ট্ৰাই কৰিম, ক'লেই মই কৰিব পাৰিম, কথা দিব নোৱাৰোঁ, কিন্তু উইল ট্ৰাই। ইংৰাজী ওলাই আছে, চাওঁ আৰু চেষ্টা এটা কৰি যদি পাৰোঁ। আৰু বাকী আপোনালোকে চাই থাকিব ইউটিউবটো, আপোনালোকৰ কাম, আপোনালোকৰ সময় ক্ষতি নোহোৱাকৈ। আৰু কমেণ্টছ কৰিব, কমেণ্টবিলাক মই পঢ়োঁ। কমেণ্টবিলাক মানে সুস্থ কমেণ্ট আহি আছে এতিয়ালৈকে, সেইকাৰণে ভাল লাগি আছে। আজিকালি মানে এটা ডাঙৰ কথা হৈছে, আজিকালি আগতে সমালোচক থাকে বিভিন্ন শিতানত, এতিয়া মোৰ শিতানটোত সমালোচক থাকে, তেওঁলোকে সমালোচনা কৰে, ভাল বেয়া, কি হ'ব লাগিছিল, কি নালাগিছিল। আজিকালি আকৌ সমালোচকৰ ঠাইত ট্ৰলাৰ হ'ল, ট্ৰল কৰি দিয়ে ঘপকৈ। তেনেকুৱা নহওক কাৰো ক্ষেত্ৰত বাৰু, বেয়া কাম কৰিলেতো চবেই কয়, কিন্তু সুস্থ হ'ব লাগে আৰু সেইটোৱে। আৰু আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ কমেণ্টৰ মই এটা ভেলু ৰাখোঁ, কাৰণ সেইটো পঢ়ি গম পাওঁ কি হৈ আছে, কি নাই হোৱা। গতিকে শেষত সকলোকে পুনৰ ধন্যবাদ জনালোঁ, আৰু সকলো ভালে থাকক। আপোনালোকে চেনেলটোক যিমানখিনি আগবঢ়াই নিছে তাৰ বাবে পুনৰ ধন্যবাদ, আৰু আশা কৰোঁ যে ই আগবাঢ়ি যাওক, আগবাঢ়ি যাব আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে। আৰু এতিয়া যাওঁৱেই, গা পা ধুই শ্বুটিং যাবই হ'ল, 9টা বাজিলে। শেষত আৰু সকলো ভালে থাকক, বোলে আহ হৰি, আহ ৰাম গুল গুল গুল্লি।